কালি অনুষ্ঠিত হোৱা ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এখন টি20 মেচত ভাৰতে টছত জিকি বেটিং কৰিবলৈ সিদ্ধান্ত লয়। প্ৰথমে ভাৰতে বেটিং কৰি 20 অভাৰত 7টা উইকেট হেৰুৱাই 152 ৰান কৰে। ভাৰতৰ হৈ তিলক বৰ্মাই সৰ্বোচ্চ 51 ৰান কৰে। আনহাতে ৱেষ্ট ইণ্ডিজৰ বলিং এটেকৰ বিষয়ে যদি আলোচনা কৰিবলৈ যাওঁ, অখিল হুছেইনে 4 অভাৰ বলিং কৰি ভাৰতৰ 2টা উইকেট দখল কৰি 29 ৰান দিয়ে। এলজাৰী জোফেছে 4 অভাৰ বলিং কৰি 2টা উইকেট দখল কৰি 28 ৰান দিয়ে আৰু ৰমিঅ' চেফাৰ্ডে 3 অভাৰ বলিং কৰি ভাৰতৰ 2টা উইকেট দখল কৰি 28 ৰান দিয়ে। আনহাতে ৱেষ্ট ইণ্ডিজে 153 ৰান লক্ষ্য আগত ৰাখি মাত্ৰ 18 অভাৰ 5টা বলতে 8টা উইকেট হেৰুৱাই 155 ৰান কৰি জয়লাভ কৰে। ৱেষ্ট ইণ্ডিজৰ হৈ নিকোলাছ পুৰানে সৰ্বমুঠ 67 ৰান কৰে। আৰু যদি ভাৰতৰ বলিং এটেকৰ ফালে চাবলৈ যাওঁ, হাৰ্দিক পাণ্ডিয়াই 4 অভাৰ বলিং কৰি ৱেষ্ট ইণ্ডিজৰ 3টা উইকেট দখল কৰি 35 ৰান দিয়ে। অৰ্শদীপ সিঙে 4 অভাৰ বলিং কৰি 1টা উইকেট দখল কৰি 34 ৰান দিয়ে আৰু যুজবেন্দ্ৰ চহলে 3 অভাৰ বলিং কৰি ৱেষ্ট ইণ্ডিজৰ 2টা উইকেট দখল কৰি 19 ৰান দিয়ে। অৱশেষত ৱেষ্ট ইণ্ডিজে ভাৰতক 2টা উইকেটত পৰাজিত কৰে আৰু ৱেষ্ট ইণ্ডিজৰ হৈ নিকোলাছ পুৰানে প্লেয়াৰ অৱ দ্য মেচ খিতাপটো দখল কৰে। এয়াই আছিল ৱেষ্ট ইণ্ডিজ আৰু ভাৰতৰ দ্বিতীয়খন টি20 মেচৰ ৰিজাল্ট। ৱেষ্ট ইণ্ডিজ আৰু ভাৰতৰ তৃতীয়খন টি20 মেচ অহা 8 আগষ্ট তাৰিখে অনুষ্ঠিত হ'ব। সেয়ে এনেধৰণৰ খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।